হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আপোনালোক সকলো নিশ্চয় ভালে আছে। এটি নতুন ভিডিঅ'ৰ সৈতে সকলোকে আকৌ ৱেলকাম কৰিছোঁ আমাৰ এভৰিডে এক্সপেৰিয়েন্স উইথ চিপি চেনেলটিলৈ। লগতে সকলোকে আমাৰ পৰা দুৰ্গা পূজাৰ শুভেচ্ছা থাকিলে আগন্তুক দিনবোৰ যাতে সকলোৰে সুখৰ হয়। যিহেতু এতিয়া পূজাৰ বতৰ আৰু আমি আছোঁ এতিয়া উত্তৰ প্ৰদেশ গোৰখপুৰত। আমি যাবলৈ ওলাইছোঁ এতিয়া পূজা চাবলৈ বুলি। লগতে বলক আপোনালোককো দেখাওঁ উত্তৰ প্ৰদেশ গোৰখপুৰৰ পূজা কেনেকুৱা হয়। আপোনালোকে যিহেতু দেখা পাইছে আমি আহি পালোহি পূজা মণ্ডপ আৰু মণ্ডপ পাই দেৱী মাৰ পৰা প্ৰথমতে আশীৰ্বাদ ল'লোঁ চিপিৰ হৈ পিনি। যিহেতু তাই সোনকালে সুস্থ সবল হৈ উঠে আৰু চিপিৰ লগত দুখনমান ফটোও তুলি ল'লোঁ আৰু এটা মণ্ডপলৈ ওচৰতে থকা এটা মণ্ডপলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ, কিয়নো এই মণ্ডপটি বহুতেই ভাল লাগিলে। তাত আপোনাৰ তলত দেৱী মাৰ মূৰ্তি স্থাপন কৰিছে আৰু ওপৰত দেখাইছে ৰাম বনবাসত থকা সময়ত যিখিনি ঘটনা ঘটি আছিলে কিছুমান ঘটনাৰ দৃষ্টাংশ তাত দেখাইছে তেওঁলোকে। তো সঁচাকৈ তাত থকা টাইমখিনিত বহুতেই বেছি ভাল লাগিলে। মণ্ডপটিত আমি বহুত ফূৰ্তি কৰিলোঁ, বহুত এনজয় কৰিলোঁ। तो ये रहस्य है इस अहिरावण के शक्तिशाली और निर्भीक होने का। इसकी ताकत और जीवन पांचों दिशाओं में रखे इन 5 दीपों के प्रकाश में सुरक्षित है। मुझे शीघ्र ही कोई उपाय करना होगा और इन 5 दिशाओं में रखे 5 दीपों को एक साथ बुझाना पड़ेगा। परंतु कैसे? प्रभु आप ही राह दिखाएं, राह दिखाएं प्रभु, राह दिखाएं प्रभु। बुद्धिमान हो, तुम तो मनवांछित रूप एवं आकार भी धारण कर सकते हो। फिर ये पंच दीपक बुझाना कौन सा असंभव कार्य है? तुम शीघ्र अपने पंचमुखी रूप को धारण करो और उन मुखों से इन मायावी दीपकों को बुझा दो। जो आज्ञा माता, आपने मेरी आंखें ही खोल दी। आज मैं इस मायावी अहिरावण का वध करके अपने प्रभु श्री राम को मुक्त करा के ले जाऊंगा। সেই মণ্ডপটিৰ পৰা আমি ওলাই ওচৰতে থকা কেইখনমান দোকানত আমি সোমালোঁ। চিপিৰ কাৰণে কিছুমান খেলা বস্তু চালোঁ আৰু তাৰে এখন দোকানৰ পৰা চিপিৰ কাৰণে বেলুন আৰু কেইটামান খেলা বস্তু লৈ ল'লোঁ। খেলা বস্তু লোৱাৰ পিছত আমি পুনৰ ৰুমলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। ৰাস্তাত আহি থকাৰ টাইমতে আৰু এভাগ দেৱী মাৰ মূৰ্তি দেখা পালোঁ। তাতো চিপিক লৈ পিনি মাৰ পৰা আশীৰ্বাদ ল'লোঁ। আৰু মাৰ পৰা আশীৰ্বাদ লোৱাৰ পিছতেই পুনৰ আৰম্ভ কৰিলোঁ ৰুমলৈ বুলি যাত্ৰা। আৰু এয়ে আছিলে আজি উত্তৰ প্ৰদেশ গোৰখপুৰৰ পূজাৰ ভিডিঅ'টো যদি ভাল লাগিলে এটা কমেণ্ট, এটা লাইক আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি শেষত আকৌ সকলোলৈকে পূজাৰ শুভেচ্ছাৰে ভিডিঅ'টি ইমানতে